মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষা দৰ্শন ইউটিউব চেনেললৈ স্বাগতম জনাই আজি এটা নতুন পাঠ আগবঢ়াবলৈ ওলাইছো আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যেটো ইতিহাস খণ্ড আছে তাৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ সেই পাঠটো ইতিমধ্যে আলোচনা কৰি আছিলো তোমালোকে আগৰ ভিডিও কেইটাত নিশ্চয় পাইছা যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ শব্দটোৰ অৰ্থ কি আৰু ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটোৱাত কি কাৰকে সহায় কৰিছিল সেই বিষয়ে আগৰ ভিডিও কেইটাত আমি আলোচনা কৰিলো তোমালোকে যদি ভিডিও কেইটা চাইছা তেনেহলে নিশ্চয় মনত পৰিব আৰু যদি চোৱা নাই তেনেহলে আকৌ এবাৰ চাই লবা ভিডিও কেইটা আৰু ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন হৈছে এই ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঘটোৱা এটা গুৰুত্বপূৰ্ণ কাৰক তাৰ ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনৰ প্ৰথম কেইটামান অনুষ্ঠানৰ বিষয়ে আমি আগৰ ভিডিওটোত আলোচনা কৰিলো সেইকেইটা আছিল ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ আৰ্য সমাজ আৰু প্ৰাৰ্থনা সমাজ এই তিনটাৰ বিষয়ে আমি আগৰ যেটো ভিডিও আছে তাত আলোচনা কৰিলো তোমালোকে ভিডিওটো চাবা আৰু আজি আমি আলোচনা কৰিম সেই ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনৰ আন তিনটা অনুষ্ঠান ৰামকৃষ্ণ মিছন থিওসফিকেল সোসাইটি আৰু আলিগড় আন্দোলন ছাত্ৰ-ছাত্ৰীসকল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ শব্দৰ অৰ্থটো মই আকৌ এবাৰ তোমালোকক উনুকিয়াই দিব বিচাৰিছো যে ভাৰতলৈ যেহেতু ইংৰাজসকল বেহা বেপাৰৰ উদ্দেশ্যে আহিছিল সেই কথা তোমালোকে জানা আৰু বেহা বেপাৰৰ উদ্দেশ্যে আহি তেওঁলোকে আমাৰ ভাৰতত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ চেষ্টা কৰিলে আৰু সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে তেওঁলোকে আমাৰ ভাৰতীয় মানুহখিনিক অন্যায় কৰি অত্যাচাৰ কৰাৰ জৰিয়তে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ধৰিলে আৰু বহুত বছৰৰ পিছত আমাৰ প্ৰায় 100 বছৰ মানৰ পিছত কি হ'ল আমাৰ ভাৰতীয় সকলে সেই বিষয়ে নিজে অনুভৱ কৰিবলৈ ধৰিলে যে ইংৰাজসকল আহি আমাক শোষণ কৰি আছে আমাৰ সম্পদ তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু আমাক শোষণৰ জৰিয়তে তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে এনে ধৰণৰ ভাববিলাক যেতিয়া তেওঁলোকৰ মনত জাগ্ৰত হ'ল তেতিয়াই তেওঁলোকৰ মনত বিদ্ৰোহী ভাৱৰ সূচনা হ'ল আৰু কেনেদৰে ইংৰাজসকলক আমাৰ ভাৰতৰ পৰা খেদি পঠিয়াব পাৰি সেই কথা তেওঁলোকে চিন্তা কৰিবলৈ ধৰিলে অৰ্থাৎ আন অৰ্থত কি হ'ল তেওঁলোকৰ মনত ভাৰতীয় জাতীয়তাবাদৰ ভাৱধাৰাৰ সূচনা হ'ল এই যে জাতীয়তাবাদৰ ভাৱধাৰা তেওঁলোকৰ মনলৈ আহিল কেনেকৈনো তেওঁলোকৰ মনলৈ এই ভাৱধাৰা আহিল ইয়াৰ বিভিন্ন কাৰক কেইটা কি সেইকেইটাই হৈছে এই পাঠটো তোমালোকক দিছে তাৰ মাজতে এটা অন্যতম কাৰক হৈছে কি ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন আৰু তাৰে ৰামকৃষ্ণ মিছন থিওসফিকেল সোসাইটি আৰু আলিগড় আন্দোলনেনো কেনেদৰে আমাৰ ভাৰতবাসীৰ মনত জাতীয় চেতনাৰ ভাৱ জাগ্ৰত কৰিছিল কেনেদৰে ইংৰাজৰ বিপক্ষে আমাৰ ভাৰতবাসীৰ মনত চিন্তাৰ ভাৱৰ উদ্ৰেক কৰাবলৈ চেষ্টা কৰিছিল সেই কথাটো আজি আমি আমাৰ পাঠত আলোচনা কৰিম তোমালোকৰ নিজৰ বহিখন আৰু পেনটো গুটাই লোৱা আৰু অন্তত 30 মিনিট সময় তোমালোকে উলিয়াই লোৱা যাতে তোমালোকে এই যিখিনি মই ইয়াত কৈ যাম সেইখিনি তোমালোকে নিজৰ বহিত টুকি ল'ব পাৰিবা আৰু তেতিয়া তোমালোকৰ কি হ'ব যে যেতিয়া পিছত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বা আকৌ যেতিয়া নতুনকৈ স্কুল খুলিব ক্লাছ হ'ব তেতিয়া তোমালোকৰ এই কথাখিনি বুজি পাবলৈ অকমান সুবিধা হ'ব গতিকে আজি আহা আমি আমাৰ পাঠটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল ৰামকৃষ্ণ মিছনৰ কথা যদি আমি জানিবলৈ যাওঁ তেতিয়াহলে কি হয় যে এগৰাকী পৰম শ্ৰদ্ধাৰ এগৰাকী ব্যক্তিৰ বিষয়ে আমি জানিব লাগিব সেইজন হৈছে কোন ৰামকৃষ্ণ পৰমহংস এই ৰামকৃষ্ণ পৰমহংসৰ যি মতবাদ আছিলে সেই মতবাদক কেন্দ্ৰ কৰিয়ে ৰামকৃষ্ণ মিছন নামৰ অনুষ্ঠানটো গঢ়ি উঠিছিল ৰামকৃষ্ণ মিছন অনুষ্ঠানটো মূল যিজন ব্যক্তি যাৰ মতবাদক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল সেই ব্যক্তিজননো কোন আমাৰতো জানিবলৈ মন যায় গতিকে জানোচোন আহা ৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী সহজ সৰল ব্যক্তি তেওঁ হিন্দু ধৰ্মৰ বিশ্লেষণ অতি সুন্দৰ উপমাৰে আগবঢ়াইছিল আৰু তেওঁৰ অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল আৰু সেই ৰামকৃষ্ণ পৰমহংস দেৱৰ অনুগামীসকলৰ ভিতৰতে এগৰাকী আছিলে কোন স্বামী বিবেকানন্দ এই স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ মতবাদৰ প্ৰতি সন্মান জনাই তেওঁৰ মতবাদক নিজে মানি লৈ কি কৰিছিলে ৰামকৃষ্ণ মিছন নামৰ সেই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা কৰিছিলে গতিকে তোমালোকে গম পালানে যে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিলে হয় স্বামী বিবেকানন্দই এতিয়া সেই স্বামী বিবেকানন্দৰ কিন্তু আসল নামটো আছিলে বেলেগ তেওঁৰ আসল নামটো কি আছিলে নৰেন্দ্ৰ নাথ দত্ত
তেওঁ সন্ন্যাস ব্ৰত গ্ৰহণ কৰিছিল আৰু সেই কাৰণেই তেওঁক স্বামী বিবেকানন্দ নামেৰে সকলোৰে ওচৰত জনাজাত হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতি ছাত্ৰ স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু সেই গুৰু অৰ্থাৎ ৰামকৃষ্ণ পৰমহংসৰ পৰলোক প্ৰাপ্তিৰ পিছত অৰ্থাৎ মৃত্যুৰ পিছত তেওঁ এটা মঠো প্ৰতিষ্ঠা কৰিছিল। গতিকে সেই কাৰণেই তেওঁ কি কৰিলে যে ৰামকৃষ্ণ পৰমহংসদেৱৰ যিটো মতবাদ আছিল সেই মতবাদক কেন্দ্ৰ কৰিয়েই ৰামকৃষ্ণ মিছন তেওঁ গঢ়ি তুলিছিল। ইয়াৰ পিছত স্বামী বিবেকানন্দই কি কৰিছিলে জানোচোন আহা। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে বিদেশে বিস্তাৰ কৰিছিল। গতিকে স্বামী বিবেকানন্দ আছিল এজন ৰামকৃষ্ণ পৰমহংসৰ সমৰ্থক অৰ্থাৎ তেওঁক মানে মানি লৈছিল আৰু স্বামী বিবেকানন্দই ধৰ্ম সাধনাৰ কিছুমান বিশেষত্ব আছিল। কি বিশেষত্ব আছিল সেইটো চাওঁচোন আহা। তাৰ আগতেই তোমালোকে চোৱা এই কাষৰ ফটোখন, এই কাষৰ যিজন তোমালোকে ব্যক্তি দেখিছা সেইজনেই হৈছে স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই হিন্দু ধৰ্ম সাধনাৰ যি বিশেষত্ব আছিল সেইকেইটা হৈছে কি ভাৰতীয়ৰ মনত স্বদেশ প্ৰেমৰ সঞ্চাৰ কৰা, ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা, ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। গতিকে স্বামী বিবেকানন্দই তেনেহলে তেওঁ ধৰ্ম সাধনা বা তেওঁ ধৰ্ম প্ৰচাৰৰ জৰিয়তে কি কৰিব বিচাৰিছিল, ভাৰতীয়ৰ মনত স্বদেশ প্ৰেমৰ সঞ্চাৰ কৰিব বিচাৰিছিল, যাতে নিজৰ দেশখনক নিজৰ জাতিটোক যাতে মানুহে ভাল পাবলৈ শিকে সেই কথা তেওঁ ভাৰতীয়ক শিকাবলৈ বিচাৰিছিল। ইয়াৰ পিছতেও কি কৰিছিলে, ভাৰতীয়ৰ মনত আত্মবিশ্বাসৰ ভাৱ জগাই তুলিব বিচাৰিছিলে। অৰ্থাৎ কি যে আমি যে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি নাথাকি কেনেদৰে আমি নিজেই নিজৰ কামখিনি কৰিব পাৰোঁ, কেনেদৰে ইংৰাজসকলৰ ওপৰত নিৰ্ভৰ নকৰি আমি নিজৰ কামখিনি নিজেই কৰিব পাৰোঁ, সেই আত্মবিশ্বাসটো যাতে ভাৰতীয়ৰ মনত জাগি উঠে সেই উদ্দেশ্যে তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱাটো আছিল তেওঁ ধৰ্ম সাধনাৰ অন্যতম বিশেষত্ব। আধ্যাত্মিকতা ভাৱ মানে কি জানানে, মনত ভক্তি ভাৱৰ উদয় কৰা, যাতে মনটো শান্ত হ'ব পাৰে, বিভিন্ন কামত ভাৰতীয়সকলে একাগ্ৰভাৱে মন দিব পাৰে, সেই কথাবিলাক তেওঁ ভাৰতীয়ৰ মনত বুজাইছিল আৰু এনেদৰে তেওঁ ধৰ্মৰ সাধনা কৰিছিল। তেওঁৰ এটাই উদ্দেশ্য আছিল যে বিশ্বৰ দৰবাৰত কেনেকৈ এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তুলিব পাৰি সেই কথাই তেওঁ বিচাৰিছিল আৰু সেই উদ্দেশ্যেই তেওঁ ধৰ্ম সাধনা কৰিছিল। স্বামী বিবেকানন্দৰ তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল। তেওঁ 1893 খ্ৰীষ্টাব্দত চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম সভাত হিন্দু ধৰ্মৰ ওপৰত সাৱলীল বক্তৃতা দি আমেৰিকাবাসীক মুগ্ধ কৰিব পাৰিছিল। বিবেকানন্দৰ কৰ্মচিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল, যাৰ ফলশ্ৰুতিত ভাৰতীয়ৰ মনত জাতীয়তাবাদী ভাৱধাৰাৰ সঞ্চাৰ কৰিছিল। গতিকে এই ৰামকৃষ্ণ মিছনৰ যিজন প্ৰতিষ্ঠাপক মূল আছিল তেওঁ আছিল স্বামী বিবেকানন্দ, সেই কথা আমি গম পালোঁ। আৰু স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়িছিল সেই কথা আমি গম পালোঁ। আৰু স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰচাৰ কি উদ্দেশ্যেৰে কৰিছিল, তেওঁৰ সেই ধৰ্ম সাধনাৰ মূল বিশেষত্ব কি আছিল সেই কথা আমি ৰামকৃষ্ণ মিছনৰ যিটো অনুষ্ঠানটো আছিল সেই বিষয়ে আমি গম পাব পাৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আন এটা অনুষ্ঠানৰ বিষয়ে জানোচোন আহা, সেইটো হৈছে থিঅ'চফিকেল ছ'চাইটি। থিঅ'চফিকেল ছ'চাইটিয়েও আমাৰ ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ চিন্তাধাৰা গঢ় লৈ উঠাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিছিল। এই থিঅ'চফিকেল ছ'চাইটিটো আছিলে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান, অৰ্থাৎ এখন ৰাষ্ট্ৰ বা এখন দেশৰ মাজতে এই অনুষ্ঠানটো সীমাবদ্ধ নাছিল, বিভিন্ন দেশ মিলি বিভিন্ন দেশত এই অনুষ্ঠানটো আছিল। 1875 খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। তোমালোকক এইটো সুধিব পাৰে যে থিঅ'চফিকেল ছ'চাইটি ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। কি লিখিবা, 1875 খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছত যিহেতু এইটো আমেৰিকাত প্ৰতিষ্ঠা হৈছিল, হয়নে? আমেৰিকাখনতো আমাৰ ভাৰতত নহয়, আমেৰিকাখন বাহিৰত হয়। গতিকে আমাৰ ভাৰতত মাদ্ৰাজত
মাদ্ৰাজ নামৰ ঠাইটুকুৰাত পোনপ্ৰথমে ইয়াৰ এটা শাখা কাৰ্যালয় মুকলি কৰা হৈছিল আৰু কিমান চনত মুকলি কৰা হৈছিল 1885 খ্ৰীষ্টাব্দত বুজি পাইছানে ইয়াত আয়াৰলেণ্ডৰ এগৰাকী মহিলা মিছেছ এনি বেসাণ্ট নামৰ এগৰাকী মহিলা যিগৰাকী মহিলা আছিল আমাৰ ভাৰতৰ নহয় কিন্তু আয়াৰলেণ্ডৰ তেওঁ কি কৰিছিলে সমগ্ৰ ভাৰতবৰ্ষত এই ছ'চাইটিক জনপ্ৰিয় কৰি তুলিছিল গতিকে চোৱাচোন এগৰাকী মহিলা যিগৰাকী আয়াৰলেণ্ডৰ আছিল তেওঁ ভাৰতলৈ আহি ভাৰতবৰ্ষত থিঅছফিকেল ছ'চাইটি নামৰ অনুষ্ঠানটোৰ যি মানে মানুহৰ মাজত জনপ্ৰিয় কৰি তুলিছিল এনি বেসাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ পুনৰ উদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল এই এনি বেসাণ্ট 1893 খ্ৰীষ্টাব্দত এই ছ'চাইটিৰ কামতে মাদ্ৰাজত উপস্থিত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ বিশেষ কৰ্মদক্ষতাৰ জৰিয়তে ভাৰতীয়ৰ মাজত এই ছ'চাইটি বা এই অনুষ্ঠানটো জনপ্ৰিয় কৰি তোলাত সহায় কৰিছিল ইয়াৰ পিছত চোৱা 1898 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেসাণ্টে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল হিন্দু স্কুলখনেই 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয় তেনেহলে চোৱাচোন এনি বেসাণ্টে তেওঁৰ ভাৰতীয় আধ্যাত্মিকতাক প্ৰাধান্য দিছিল তেওঁ যদিও বাহিৰৰ এগৰাকী মহিলা আছিল বাহিৰৰ দেশৰ মহিলা আছিল তথাপিতো তেওঁ প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত মনোনিৱেশ কৰিছিল আৰু লগতে ভাৰতীয় আধ্যাত্মিকতাক তেওঁ গুৰুত্ব দি কেইবাখনো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ স্কুল আৰু কলেজ তেওঁ প্ৰতিষ্ঠা কৰিছিল তাৰ ভিতৰত এটা উল্লেখযোগ্য কি 1898 খ্ৰীষ্টাব্দত বাৰাণসীত তেওঁ প্ৰতিষ্ঠা কৰিছিল চেণ্ট্ৰেল হিন্দু স্কুল এইটো এটা গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা আৰু যিখন স্কুল পিছলৈ 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্য নামৰ ব্যক্তিগৰাকীৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয় স্কুলখন গৈ বিশ্ববিদ্যালয়লৈ পৰিণত হ'লগৈ তেনেকুৱা এখন স্কুল তেওঁ প্ৰতিষ্ঠা কৰিছিলে সেইগৰাকী হৈছে স্বনামধন্য এনি বেসাণ্ট এইগৰাকী তোমালোকে দেখিছানে সাইডত যি ফটো দেখিছা এই মহিলাগৰাকী হৈছে সেই এনি বেসাণ্ট ইয়াৰ পিছত 1916 খ্ৰীষ্টাব্দত সেই এনি বেসাণ্টে কি কৰিছিলে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিলে যাতে কি হয় ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল এতিয়া স্বশাসন মানে কি স্ব শব্দৰ অৰ্থ হৈছে নিজেই নিজক শাসন কৰা স্ব মানে হৈছে নিজ শাসন গতিকে নিজেই নিজক শাসন কৰা সেই সময়ত কি হৈ আছিল যে ইংৰাজসকলে আমাৰ ভাৰতীয় শাসন কৰি আছিল হয় নে নহয় ইংৰাজসকলে ভাৰতীয়ক শাসন কৰা বাদ দি আমি যাতে ভাৰতীয়সকলে নিজেই নিজক শাসন কৰিব পাৰো আৰু সেই নিজেই নিজক শাসন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে এনি বেসাণ্টে ভাৰতীয়ৰ মাজত প্ৰচাৰ কৰিবৰ উদ্দেশ্যে কি কৰিছিলে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিলে কিমান চনত কৰিছিলে 1916 খ্ৰীষ্টাব্দত ইয়াৰ পিছত চোৱা তেওঁ অৰ্থাৎ এনি বেসাণ্ট 1917 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিলে তেওঁ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিল এই কথাটো এটা দৰকাৰী কথা তোমালোকে মনত ৰাখিবা আৰু বহিত লিখি ল'বা যে প্ৰথম জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল কি লিখিব লাগিব এনি বেসাণ্ট আৰু এনেকুৱা আহিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত এনি বেসাণ্টে সভাপতিৰ পদ কোন খ্ৰীষ্টাব্দত অলংকৃত কৰিছিল কি হ'ব 1917 খ্ৰীষ্টাব্দত গতিকে আমি ইয়াৰ এনি বেসাণ্টৰ বিষয়ে গম পালো আৰু থিঅছফিকেল ছ'চাইটিৰ বিষয়ে গম পালো ইয়াৰ পিছত আহিলে আলিগড় আন্দোলন এতিয়া আলিগড় আন্দোলনে কেনেদৰে আমাৰ ভাৰতীয়ৰ মাজত ইংৰাজৰ বিপক্ষে আমাৰ দেশৰ ভাৰতীয় জাতীয় ভাৱধাৰাৰ ভাৱ সূচনা কৰাত সহায় কৰিছিল এই বিষয়ে আমি জানোচোন আহা ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱধাৰাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয় কি হৈছে যে এই আন্দোলনটো কাক কোৱা হয় যে ভাৰতীয় মুছলমান যি সমাজ আছে আমাৰ ভাৰতত তোমালোকে জানাই যে হিন্দু মুছলমান খ্ৰীষ্টান জৈন আদি
বিভিন্ন ধৰ্মাৱলম্বী মানুহে আমাৰ ভাৰতবৰ্ষত বসবাস কৰে গতিকে সেই যিখিনি ভাৰতীয় মুছলমান লোক আছিল সেই মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে কেনেদৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱধাৰা সঞ্চাৰ কৰিব পাৰি সেই কামটো যিটো যাৰ দ্বাৰা কৰা হৈছিল সেয়াই হৈছে আলিগড় আন্দোলন তোমালোকে আলিগড় আন্দোলন কাক বোলে বুলি যদি দিয়া হয় প্ৰশ্নটো তেনেহলে তোমালোকে এই উত্তৰটো লিখিব লাগিব আৰু মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে যাতে পুনৰুজ্জীৱিত কৰি তুলিব পাৰে এই ক্ষেত্ৰত এই আলিগড় আন্দোলনত প্ৰধান অৱদান আগবঢ়াইছিলে এজন ব্যক্তি সেইজন হৈছে ছাৰ সৈয়দ আহমদ খান তেওঁ কি কৰিছিলে চোৱাচোন মুছলমান সম্প্ৰদায়ক যাতে পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰে সেইকাৰণে তেওঁ 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰিছিলে ইয়াৰ উপৰিও তেওঁ 1865 খ্ৰীষ্টাব্দত বিজ্ঞান সমিতি সায়েন্স সোসাইটি নামৰ এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰি ইংৰাজী ভাষাৰ কেইখনমান উৎকৃষ্ট গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰিছিল ইয়াৰ পিছত চোৱা 1875 খ্ৰীষ্টাব্দত তেওঁ অৰ্থাৎ কোন ছাৰ সৈয়দ আহমদ খান তেওঁ কি কৰিছিলে আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ তেওঁ প্ৰতিষ্ঠা কৰিছিলে আৰু এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকলক পাশ্চাত্য সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ তেওঁ বাট মুকলি কৰি দিছিল ইয়াৰ পিছত কি হৈছিলে যে কম সময়ৰ ভিতৰতে তেওঁ এই কলেজখনৰ জৰিয়তে পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত এটা জ্ঞান চৰ্চাৰ অন্যতম কেন্দ্ৰ তেওঁ গঢ়ি তুলিছিল সৈয়দ আহমদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছ সমভাৱাপন্ন আন এটি জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ বাবে আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজে বিশেষ বৰঙণি আগবঢ়াইছিল আৰু এই ক্ষেত্ৰত কলেজৰ অধ্যক্ষ আছিল থিওডৰ বেগ তেওঁ বিশেষ আগভাগ লৈছিল এই অনুষ্ঠানটো তেওঁ কি কৰিছিলে যে যোনখিনি লোকে শিক্ষা লাভ কৰিছিলে সেই শিক্ষিত ব্যক্তিয়ে যাতে মুছলমান সমাজক নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে যি কুসংস্কাৰ আছে সেই কুসংস্কাৰৰ পৰা যাতে মুক্ত কৰিব পাৰে সেই কথা তেওঁলোকে চেষ্টা কৰিছিল আৰু এই অনুষ্ঠানটোৱে 1920 খ্ৰীষ্টাব্দত কি হ'ল আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠত এইখিনিয়ে আছিল আশা কৰিছো তোমালোকে নিশ্চয় বুজিব পাৰিছা তোমালোকে তোমালোকৰ কিতাপখন উলিয়াই এবাৰ পাঠটো ভালদৰে পঢ়ি লবা তেতিয়া তোমালোকে এই কথাখিনি ভালদৰে বুজিব পাৰিবা তোমালোকৰ কিতাপৰ 32 নম্বৰ পৃষ্ঠাত এই পাঠটো আছে এই পাঠৰ যিখিনি আলোচনা কৰিছো সেই কথাখিনি আছে গতিকে তোমালোকে এইখিনি ভালদৰে পঢ়িবা আৰু দৰকাৰী কথাখিনি নিজৰ বহীত লিখি ৰাখিবা তোমালোকৰ ভৱিষ্যতৰ কাৰণে এই কথাখিনি বহুত দৰকাৰ হ'ব গতিকে আজি যিখিনি আলোচনা কৰিলো সেইখিনিৰ ওপৰত ভিত্তি কৰি মই তোমালোকক কেইটামান গৃহকৰ্ম আগবঢ়াইছো প্ৰশ্নকেইটা তোমালোকে এবাৰ চাই লোৱা ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল কোট আৰু কেতিয়া থিওছফিকেল সোসাইটি নামৰ অনুষ্ঠানটোৰ প্ৰতিষ্ঠা হৈছিল জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল আলিগড় আন্দোলন বুলিলে কি বুজা এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা আৰু যদি কিবা নোৱাৰা বা অন্য কিবা সমস্যা পোৱা তেনেহলে তোমালোকে মোক সুধিব পাৰিবা মই তোমালোকক যিমান পাৰো মানে বুজাই দিবলৈ বা কৰি দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছো তোমালোক ভালে থাকা পঢ়া শুনা কৰি থাকা ধন্যবাদ